আজি আপোনালোকক আমাৰ গাঁৱৰ উৰুকা দেখুৱাব লওক। মই গৈ পোৱা মানে গাঁৱৰ ৰাইজ লাগিয়ে আছিল। কোনোবাই যি মেজিৰ বাবে গাঁত খান্দিছে, কোনোবাই আকৌ ফালিছে বাঁহ। এনেদৰে গাঁৱৰ সকলো লগ হৈ মেজিটো বনাই পেলালো আৰু। আৰু তাৰ পাছতেই খালোঁ ভোগালীৰ পিঠা আৰু জলপান। বাকী চিঠিকেলৰ কথা আপোনালোকে পাহৰা নাই চাগে। কোনোৱে যদি পাইছে চিৰা, কোনোৱে আকৌ পাইছে গুড়, আৰু কোনোৱে পাইছে গোটেই সাজটো। বাকী মাছ আৰু হাঁহ পাৰৰ কথাটোতো নকলেই হ'ব চাগে। মুঠতে এখন পূৰ্ণাংগ চিঠি আৰু লগতে ভোগালীৰ ভোগ। ঘৰ আহি দেখোঁ ৰাতিৰ খানাৰ কাৰণে ৰাইজৰ প্ৰস্তুতি কিন্তু সাংঘাতিক। শাক পাচলি আৰু মাছৰ লগতে লোকেল মুৰ্গী আৰু হাঁহৰ সোৱাদ। মুঠতে চাৰিওফালে কেৱল ভোগালীৰ ভোগ। পৰিয়ালটোৱে এইখিনিতে আজি বিহু বুলি আমি অন্নমুঠি ল'বলৈ লোৱা হৈছে। এই অন্নমুঠি লওঁতে আমাৰ নথৈগুটি অপৰাধ হৈ যাব পাৰে। সমস্ত অপৰাধখিনি মাৰ্জনা কৰি ভগৱন্তৰ চৰণতে একণিকা ঠাই পাবকে দুই হাত গীতাঞ্জলি কৰি গুৰু অভয় চৰণ সেৱা কৰি অৰ্পণ কৰা হৈছে। কৃষ্ণ কৃষ্ণ হৰি তাৰ মাজতে ভেলাঘৰত ডেকাহঁতৰ আনন্দ। মুঠতে ভোগ আৰু আনন্দৰ ভোগালী। লাগিব